এতিয়া সৰিয়হ খেতিৰ বতৰ সৰিয়হৰ হালধীয়া ফুলে এক নান্দনিক পৰিৱেশ সৃষ্টি কৰিছে বিহপুৰীয়াৰ সোৱণশিৰি নদী পাৰত চালে চকুৰোৱা হৈ পৰিছে সোৱণশিৰি নদী পাৰৰ এই বৃহত্তৰ অঞ্চল যেনিয়ে চাইক তেনিয়ে কেৱল হালধীয়া আৰু হালধীয়া হালধীয়া নৈসংগিক বিনন্দীয়া পৰিৱেশত নিজকে বিলীন কৰিবলৈ আহিছে ভিন্ন প্ৰান্তৰ বহু দূৰ দূৰণিৰ লোকসকল এই হালধীয়া বিনন্দীয়া পৰিৱেশে পাহৰাই পেলাইছে সোৱণশিৰি নদী বাৰিষাৰ সেই ভয়ংকৰ বানৰ কথা কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন পাহৰাই পেলাইছে বাৰিষা হ'লেই টুলুঙা নাও আৰু কলৰ ভূৰৰ একমাত্ৰ যাতায়াতৰ সম্বল হোৱা এই সোৱণশিৰি কাষৰ গণসৈয়াতি গাঁৱৰ জনসাধাৰণৰ সমস্যা বিহপুৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত সোৱণশিৰি নদী পাৰৰ এই গণসৈয়াতি গাঁৱৰ এই নান্দনিক দৃশ্যই এতিয়া সকলোকে আকৰ্ষিত কৰি তুলিছে পূৰ্বৰ বিহপুৰীয়া সমষ্টি আৰু বৰ্তমান নাওবৈচা সমষ্টিত অন্তৰ্ভুক্ত হোৱা এই গণসৈয়াতি গাঁৱৰ লোকসকলে সৰিয়হৰ খেতিৰেই জীৱিকা উপাৰ্জনৰ একমাত্ৰ উপায় হিচাপে বাছি লোৱা পৰিলক্ষিত হৈছে বাৰিষা হ'লেই সোৱণশিৰি নদী বানত ককবকাই থাকিবলগীয়া হয় এইসকল গণসৈয়াতি গাঁৱৰ লোকসকলে বাৰিষাৰ সেই দুবিষহ জীৱন যাপনৰ কথা যেন পাহৰাই পেলাইছে এই হালধীয়া বিনন্দীয়া পৰিৱেশে এই হালধীয়া বিনন্দীয়া নৈসংগিক পৰিৱেশত এতিয়া নিজকে বিলীন কৰিছে বহুজনে আৰু ইমান খেতি কৰা হৈছে হয় তাকো এই ধাৰ চাৰ কৰি যেনে তেনে হাজিৰা চিজিৰা কৰি নিজে কৰিছোঁ সৰিয়হ ভাল হৈছেনে সৰিয়হ বৰ বেয়া হোৱা নাই বৰ ভাল হোৱা নাই বৰষুণ নাপালে যেতিয়াই সৰিয়হ কৰিছিলোঁ তেতিয়াৰ পৰা বৰষুণ নাই এজাকো বৰষুণ নাপালে চৰকাৰৰ পৰা আমি একো অনুদান পোৱা নাই একো সাৰ চাৰ বা আলু চালু কোনো অনুদান পোৱা নাই আজিলৈকে কৃষকৰ পইচা পাইছে কৃষকৰ পইচাও আমি নাই পোৱা মোৰ বৃদ্ধ পেঞ্চনটো পাইছিলোঁ আগত এই বৃদ্ধ পেঞ্চনটোও কাটি দিলে এই হালধীয়া নৈসংগিক বিনন্দীয়া পৰিৱেশে পাহৰাই পেলাইছে বাৰিষাৰ সেই ভয়ংকৰ সোৱণশিৰি বানৰ কথা একেলগেই যে অঞ্চলটোলৈ সৰিয়হৰ হালধীয়া মনোমোহা দৃশ্যই সকলোকে হাত বাউলি মাতিছে বান বিধ্বস্ত এই গণসৈয়াতি গাঁৱৰ জনসাধাৰণে খৰালি হ'লেই নিজৰ গাঁঠিৰ ধন ভাঙি আৰম্ভ কৰে সৰিয়হৰ খেতি আৰু এই গাঁঠিৰ ধন ভাঙি সৰিয়হৰ খেতি কৰে যদিও বিভাগীয় কৃষি বিভাগৰ ফালৰ পৰা নাপায় কোনো ধৰণৰ সা সুবিধা 12 বিঘা ওচাচুই বাৰিষাটো আমাৰ ইয়াত একো খেতিয়ে নহয় বাৰিষা আমাৰ একেবাৰে জলৰ ভিতৰত থাকিবলগীয়া হয় আৰু ৰাস্তা পদূলি বন্ধ হয় শালি খেতিৰ পৰা ধৰি আমি একো ধানৰ খেতি কৰিবই নোৱাৰোঁ বাদ বাকী আমাৰ খৰালি ছিজনটোৱে আমাৰ খেতি খৰালি অকল সৰিয়হ খেতিটো সেই খেতিটোতে আমাৰ ভৰসা হৈ আছে 98 চনতে ৰাস্তা ভাঙিলে তেতিয়াৰ পৰা আমাৰ একেবাৰে জুৰুলাই হৈ থাকিলোঁ আৰু এতিয়া খেতিটো কৰিছোঁ সৰিয়হ খেতিটো কৰিছোঁ কিন্তু আমাৰ চাৰ্কল অফিচৰ পৰা ধৰি কোনো চৰকাৰী বিভাগৰ আমাৰ কোনো খা খবৰ এটা এতিয়ালৈকে বা লোৱা নাই যে তাত কি প্ৰডাকশ্যন দিবলগীয়া বা কি দিবলগীয়া আমাক কোনো খা খবৰ লোৱা নাই আপোনালোকৰ যোগাযোগ কৰিছে নাই মই এবাৰ যোগাযোগ কৰিছিলোঁ গামহুৱেকৰ লগত গামহুৱেকে ক'লে যে মই এপাক গৈ আছোঁ কিন্তু আমাৰ এতিয়া সৰিয়হ তুলিব হ'ব কেতিয়া আহিব এতিয়া আমাৰ ইয়াত পকেটৰ আমি হাজিৰা কৰি দিন হাজিৰা কৰি যিকেইটা পইচা আমাৰ গোট খাই থাকে সেই পইচাকেইটা খৰচ কৰি আমি খেতিকৰণ কৰিবলগীয়া হৈছে এতিয়া চালে চকুৰোৱা হৈছে সোৱণশিৰি নদী পাৰৰ এই হালধীয়া বিনন্দীয়া পৰিৱেশ ব্যুৰ ৰিপৰ্ট BSP Live 24